গুড মৰ্নিং বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি হৈছে 2 জানুৱাৰী, গতিকে আজি আমাৰ ঘৰত এটা সুখৰ দিনবিলাক আহি থাকিলে ভাল লাগে, নহয়নে বাৰু? এতিয়া মই কৈ দিছোঁ কি সুখৰ দিন, কি ভাল লগা দিন। যিহেতু নতুন বছৰ আৰম্ভ হ'ল, গতিকে সকলোকে প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে দিনবিলাক ভালে যাওক, কুশলে যাওক। আৰু মই বৰ্তমান আছোঁহি মা ঘৰত। এসাঁজি খাব আহিছিলোঁ, এইটো আমাৰ নিয়মত পৰে, কিন্তু আমাৰ মাজুহৈতে ক'লে যে অহা 2 জানুৱাৰীত আমাৰ নতুন বাইক ডিলাৰ এখন খুলিব, অপেনিং কৰিব, গতিকে তই এতিয়া নেযাবি। সেয়ে মই নগ'লোঁ। আজি সেই শুভ দিনটো আহি পৰিছে, গতিকে ভাবিলোঁ এটা ভিডিঅ' হিচাপে ৰাখি থৈ দিওঁ আৰু স্মৃতি হিচাপে ৰৈ যাব। আৰু মাজু ভাইটিও বুঢ়া হ'লে চাব পাৰিব, লগতে আমিও বুঢ়া বুঢ়ী হ'লে চাব পাৰিম। কোন আহিব আপোনালোকক দেখুৱাই থাকিম বাৰু। আশীৰ্বাদ কৰিব যাতে মোৰ মাজু ভাইটিয়ে আৰু আগবাঢ়ি যাব পাৰে। ইমান কম সময়তে, মানে কম বয়সতে যে এটা বিজনেছ আৰম্ভ কৰিব লৈছে, সেইটো কাৰণে আমি নথৈ সুখী হৈছোঁ। লগতে মা দেউতাও বহুত বেছি সুখী হৈছে। সৰু ভাইটি আৰু ডাঙৰ ভাইটিটো আহিব নোৱাৰে, যিহেতু তেওঁলোকে চৰকাৰী চাকৰি কৰে, সেয়ে সময়মতে আহিব নাপায়। যেতিয়া আহিব বিচাৰে তেনেকুৱা সময়ত আহিবলৈ নাপায়। এতিয়া মই মেখেলা চাদৰ এযোৰ পিন্ধি লওঁগৈ, যাবলৈ ওলাম এতিয়া। মানে মায়ে আমাক আগতে গৈ থাকিব কৈছে, তাতে কিবাকিবি যা কৰিব। সেয়াই আৰু দেখুৱাই থাকিম আপোনালোকক, যিমানখিনি পাৰে আপোনালোকে ছাপোৰ্ট কৰিব। ডিলাৰখন ঘৰৰ ওচৰত খোলা নাই বাৰু, বৰডুমচাত খুলিছে। আৰু পিছলৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, তাৰ পৰা বাইক ল'ব পাৰিব। ছেকেণ্ড হেণ্ড ডিলাৰ হয়, তথাপিও আমি বহুত সুখী, নথৈ আনন্দিত হৈছোঁ। কাৰণ যিমানটো বয়স হৈছে সিমানখিনি কৰিবৰ কাৰণে বহুতখিনি সাধনা লাগিব। তাৰ বয়স বৰ বেছি নহয়, তথাপিও মানে এখন যে ডিলাৰ খুলিবৰ কাৰণে সাহস কৰিছে, তাতে আমি বহুত বেছি সুখী হৈছোঁ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো আজি আপোনালোকৰ চাই, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফেচবুকত যদি চাই আছে তেন্তে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি দিব। বৰডুমচা যোৱাৰ আগতে এইফালে খাই লৈছোঁ চাহ, লগতে মিঠাই খাই লওঁ। তাৰপাছত গৈ আছোঁ বৰডুমচা, আৰু বৰডুমচা গৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে বৰডুমচা পালোহি। বৰডুমচা পাই আমাৰ ডিলাৰখন আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ বাহিৰৰ পৰা, গতিকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে মাজু ভাইটিক আশীৰ্বাদ কৰিব যাতে সি ভৱিষ্যতে আৰু ডাঙৰ কিবা কৰিব পাৰে। আৰু এইফালে মা দেউতাৰ নামত ডিলাৰখন খোলা হৈছে, উদয় ববি মটৰ্ছ বুলি। এইফালে চাওক, আৰু এইফালে পাপা, এইফালে দাদা, মাহঁতে আহিব বাৰু অলপ পাছত, আপোনালোকক দেখুৱাম। আৰু এইফালে ভাগিন বহি আছে, ভাগিন ছোৱালী হয়। আৰু ইয়াতে থৈ দিয়া হৈছে পানী কিবাকিবি, আৰু মাহঁতে প্ৰসাদ লৈ আহিব ঘৰৰ পৰা। মা আহি পালেহি আৰু পূজা আৰম্ভ হৈ গ'ল। এইফালে পূজা কৰা হৈছে, খুব চিম্পুলকৈ কৰা হৈছে পূজাখন। আৰু এইফালে প্ৰসাদ বিলাই থকা হৈছে, ভাগিনে বিলাই আছে। আৰু এইফালে বহি আছে মানুহজন, লগতে সেইফালে আমাৰ দেউতা, আৰু এইফালে মা বৌয়ে কিবাকিবি কৰি আছে। আৰু এইফালে খুৰী হয়, আৰু আহিব কোনোবা। মই কিন্তু যামগৈ ঘৰলৈ অলপ পাছতে, গতিকে প্ৰসাদ খাই লওঁ। প্ৰসাদ খোৱাৰ পাছত যামগৈ। এইফালে চাহৰ ব্যৱস্থা কৰা হৈছে। আৰু এইফালে আমাৰ মাজু ভাইটি, এইফালে এইজন মাজুৰ ভাইটি হয়। আৰু এইফালে ডাঙৰ ভাইটিও আহিলে। ডাঙৰ ভাইটি আহিব নোৱাৰিব বুলি ভাবিছিলোঁ, কিন্তু আহিলে। যিহেতু সি অকণমান ওচৰতে কৰে চাকৰি, তিনিচুকীয়াত থাকে, গতিকে আহিব পাৰিলে, কিন্তু সৰু ভাইটি আহিব নোৱাৰিলে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। বাই বাই।